নমস্কাৰ, মোৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ আৰম্ভণিৰ দৰমহা কিমান হ'ব সেই বিষয়ে আলোচনা কৰিম। ইয়াতে পে' বেণ্ড হ'ব 14,000 টকা, গ্ৰেড পে' 7,400 টকা, অৰ্থাৎ টোটেল পে' বেণ্ড হ'ব 21,400 টকা। আৰু DA2 হ'ব 58% বৰ্তমান। সেই 21,400 টকাৰ 58% 12,412 টকা। হাউচ ৰেণ্টটো হ'ব সেই 21,400 টকাৰ 7% 1498 টকা। মেডিকেল এলাউঞ্চ হ'ব 600 টকা। গোটেইখিনি যোগ কৰি পেলাই আমি গ্ৰছ টোটেল চেলাৰী পাম 35,910 টকা। এইখিনি পালোঁ আমাৰ গ্ৰছ টোটেল। এতিয়া আমাৰ হ'ব ডিডাকশ্যন। কিছুমান আমাৰ ডিডাকশ্যন থাকিব, পইচা কাটিব। যেনেকৈ আমি NPS জমা থ'ব লাগিব, GIS থাকিব, এটা P-tax থাকিব, হেল্থৰ নামত এটা কাটে 225 টকা তেনেকুৱা। NPS থাকিব, NPSটো হয় টোটেল পে' বেণ্ড যোগ DA যোগ কৰি পেলাই 10% কাটে, অৰ্থাৎ 21,400 যোগ 12,412 যোগ কৰি পেলাই তাৰে 10% হ'ব, যোগ কৰি যিটো পাব তাৰে 10% হ'ব 3,381 টকা। GIS সেইটো ফিক্স 200 টকা, P-taxটো ফিক্স 208 টকা প্ৰতি মাহে কাটিব। এইটো MMLSY সেইটো মুখ্যমন্ত্ৰী আৰোগ্য যোজনা 225 টকা, এইটো ফিক্স। অৰ্থাৎ গোটেইখিনি যোগ কৰি ডিডাকশ্যনৰ টোটেল ডিডাকশ্যন হ'ব 4,441 টকা। এতিয়া এইখিনি যেতিয়া ডিডাকশ্যন হ'ব, গ্ৰছ চেলাৰীৰ পৰা ডিডাকশ্যনটো বিয়োগ কৰিহে আপোনালোকৰ নেট চেলাৰী হ'ব। গ্ৰছ চেলাৰী আছিল 35,910 টকা আৰু আমাৰ ডিডাকশ্যন হ'ল 4,041 টকা। টকা হ'ল ডিডাকশ্যন। এতিয়া নেট চেলাৰী অৰ্থাৎ আপোনালোকে যিটো আপোনালোকৰ হাতলৈ আহিব সেইটো হ'ব 31,869 টকা।